গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত স্পাইল পটেটো আছে। বহুতে আকৌ তাত গৈ খাব নাই পৰা কাৰণে ঘৰতে বনাই আছে। পিছে মোৰজনী আকৌ অলপ বেছিয়ে স্পাইল পটেটোৰ কথা ক'লে আকৌ ফ্ৰাই কৰিহে আনি দিয়ে। নমস্কাৰ বন্ধুসকল, মই এম জে চাচামে অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। আজি সেইকাৰণে গোলাঘাটৰ স্পাইল পটেটো খাম বুলি ওলাইছোঁ। পিছে আগৰ ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁৱে, যোৰহাটৰ ল'ৰা যদিও কিবা গোলাঘাটখনহে আপোন লাগে। মিতিৰ কুটুম আৰু চচুবাৰী সকলোবোৰ মোৰ গোলাঘাটতে আছে। এইখন হৈছে কাকডোঙা নৈ, যিখনে আমাৰ ফালে যোৰহাট আৰু গোলাঘাট ভাগ কৰি আছে। পিছে আপোনালোকে এটা কথা ভাবিছেনে, আগৰ দিনত জিলাবোৰ ভাগ কৰিবলৈ মানুহে নৈ কিয় ব্যৱহাৰ কৰিছিল, বেলেগ বস্তু যে ব্যৱহাৰ কৰা নাছিল। গৰম দিনত অলপ দূৰ আহিলে আকৌ কিবা এটা খাওঁ যেন লাগে, ঠাণ্ডা এটা পাই গ'লে আকৌ গাটো শীতল হৈ পৰে। পিছে গৰমৰ কথা কৈছোঁ যেতিয়া আজি দাদা এজনকো লগ কৰিব লাগিব। গোলাঘাটলৈ আহিছোঁ কাৰণে তেওঁক আজি পইচা কেইটামানো দিব লাগিব। দাদাজনৰ নাম হৈছে আকৌ অৰুণ শৰ্মা। তেওঁ ঐৰাবত হাইড্ৰলিক্স নামে দোকান এখনো আছে, যিখন দোকান আপোনালোকে গোলাঘাট বেঙেনাখোৱা আৰু এঙাপাৰা যোৱা ৰাস্তাটো ৰেল লাইন পাৰ হৈ দ্বিতীয়টোলৈ যোৱা ৰাস্তাৰ আগতে আছে। ভাল কেনেকুৱা কোৱাচোন খবৰ খাতি? ভাল ভাল ভালে আছা? ভালে আছোঁ। আপোনাৰ ভাল নহয়? আছোঁ এই বেটেৰী দোকান ঠিকে চলি আছেনে? এই ধুনীয়া চলি আছে। তাৰপৰা নিয়াৰ পাছত আৰু একো প্ৰব্লেম পোৱা নাই, ধুনীয়া চলি আছে। মানে সেইকাৰণে আজি মানে বেলেগ এটা কাম আছিলে, সেইকাৰণে বোলো আপোনাৰ দোকানত সোমাই যাওঁ। আপোনালোকে চাগে একো কথা গমেই পোৱা নাই। মানে শুনক, দাদা যিখন দোকান আছে তেওঁ বিভিন্ন হাইড্ৰলিক্স পাইপ বনায়, তাৰ লগতে আকৌ বেটেৰীও ভাল কৰে। মানে আপোনালোকৰ ঘৰৰ ইনভাৰ্টাৰ বেটেৰী হওক নাইবা ই ৰিক্সা বেটেৰী হওক, যিকোনো বেটেৰী নহওক কিয়, তাৰ যদি লাইফটো কমি যায় দাদা ওচৰলৈ লৈ আহিব, বিন্দাছ ধুনীয়াকৈ কম পইচাত বনাই দিব। ই ৰিক্সাই হওক বা অন্য গাড়ীয়ে হওক, যদি আপোনালোকে নিজৰ গাড়ীখন লৈ আহে ধুনীয়াকৈ দোকানখনৰ পাছফালে পাৰ্ক কৰিব পাৰিব আৰু বেটেৰীটো বিন্দাছ ভাল কৰিব পাৰিব। দাদাজনে বৰ বিশেষ পইচা নলয়। আপোনালোকে আহিব, যদি মোৰ কথা কয়, মানে মোৰ এই ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে আহে, তেতিয়া চাগে দাদাই 2 টকা ডিছকাউণ্টটো দিব। পিছে মোৰ আকৌ অভ্যাস এটা বেয়াই, মানে ক'ৰবালৈ যদি যাওঁ চাহপানী পাতি খাবলৈ নাপালে মনটোৱে ভাল নালাগে। আজি সেইকাৰণে চাহপানী খাম বুলি এইখনতে সোমালোঁ, লগতে পকা মিঠৈ এটা ল'লোঁ। চাহপানী খাই কৰি ল'লোঁ, লৈ পেলাই আকৌ 10 কোম্পানীৰ ওচৰত থকা স্পাইল পটেটো দোকানখনো বিচাৰি পালোঁ। গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত থকা স্পাইল পটেটোৰ সোৱাদ কি হ'ব নাজানো, পিছে ইয়াৰ আকৌ সোৱাদটো বেয়া নালাগিলে। 2-3জনমান ল'ৰাই চাগে মিলি পেলাই দোকানখন দিছে, খাই কিন্তু ভালেই লাগিলে। 40 টকাত আজি গোলাঘাটত স্পাইল পটেটো খালোঁ। খাই মেলি আকৌ গোলাঘাটত যিখন হ'লচেল মাৰ্কেট আছে সেইখনত গৈ পেলাই সোমালোগৈ। তাৰ পৰা আকৌ 2-3টামান বজাৰো কৰিলোঁ, কৰি পেলাই আকৌ ঘৰলৈ বুলি আগবাঢ়িলোঁ। ভিডিঅ'টো পিছে কেনেকুৱা লাগিলে জনাব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেন্তে ধন্যবাদ।